ৰাষ্ট্ৰীয় প্ৰেছ বঁটাসমূহ বিতৰণ কৰিম আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য কিন্তু সেই বিনিময়ত আজি মই যিখিনি পাইছোঁ সেইখিনি মই কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে থোৰতেই মই এটা কথাই আপোনালোকক জনাম যে আপোনালোকৰ এই আজি উপস্থিতিয়ে মোৰ জীৱনৰ যিটো লংজিভিটি সেই লংজিভিটি বহুত বঢ়াই দিছে। মই আৰু যেন বেছিদিন জীয়াই থাকিম সেই প্ৰেৰণাটো মই আজি পাইছোঁ। ইট ইজ ৰিয়েলি এ ফেক্ট। আৰু তেখেতক আমি সম্বৰ্ধনাৰ কাৰণে যিটো সম্বৰ্ধনা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, যিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিটো দিৱস, তাত এটা শ্লোগান এইবাৰ দিছে যে হু উইল নট ফিয়েৰ প্ৰেছ, যে কোনে প্ৰেছক ভয় নকৰে, সেইটো এই বছৰৰ শ্লোগান। এতিয়া প্ৰেছলৈ আমি ভয় কৰিব লাগে নে নেলাগে সেইটো এটা সুকীয়া কথা, কিন্তু আমাৰ মনত, প্ৰত্যেকৰে মনত যদি প্ৰেছৰ প্ৰতি এটা ভয় ভাৱ থাকে, পৰোক্ষভাৱে সেই ভয় ভাৱটোৱে আমাক আমাৰ যি আগবাঢ়ি যোৱাৰ যিটো পথ, আমাৰ জনজীৱনৰ, ৰাজহুৱা জীৱনৰ যিটো পথ, সেই পথ সুগম আৰু মসৃণ কৰাত সহায় কৰে। গতিকে ইয়াৰ যথেষ্ট তাৎপৰ্য আছে। এইকাৰণেই প্ৰেছলৈ আমাৰ ভয় লাগে যে এই কামটো মই যদি কৰোঁ এইটো ৰাইজৰ গ্ৰহণীয় কাম নহ'ব, এই কামটোৱে ৰাইজৰ অমংগল সাধন কৰিব পাৰে, এই কামটোৱে ৰাইজৰ মনত হয়তো বেলেগ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, গতিকে এই কামটো মই নকৰোঁ। এই যে সাৱধানটো, কিয় সাৱধান হ'ব লাগিব যে এইটো কৰিব লাগিলেতো প্ৰেছে কেতিয়াও নেৰে, কাৰণ প্ৰেছে সাংবাদিকসকলে সংবাদ মাধ্যমৰ জৰিয়তে য'তেই যি ঘটনা ঘটিত হয়, য'তেই যি কাম সম্পাদন হয়, সি ভাল কামৰ প্ৰশংসা তেওঁলোকে কৰিবই, আৰু বেয়া কামৰ যিটো গৰিহণা, সেই গৰিহণা নিশ্চয় প্ৰেছে দিবই। সপোনত Swallow